নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুত দিন পিছত আহিলোঁ নতুন এটা ভ্লগ লৈ পেলাই। যিহেতু বহুত দিন ভ্লগ মই বনোৱা নাছিলোঁ, আজি দুসপ্তাহমান আগতে মই ভ্লগ আপলোড কৰিছিলোঁ। আমি বৃদ্ধাশ্ৰমত গৈছিলোঁ আৰু তাৰ কিছু দৃশ্য আপোনালোকক দেখাইছিলোঁ। আজি নতুনকৈ আকৌ আহিছোঁ। আজি আমাৰ ডিপাৰ্টমেণ্টত এটা খানা আয়োজন কৰা হৈছে। যিহেতু মই পলিটিকেল ছায়েন্সৰ এজন ছাত্ৰ, গতিকে আজি আমাৰ ডিপাৰ্টমেণ্টত এটা খানা আয়োজন কৰা আছে। তাত আমাৰ প্ৰফেচাৰহঁতেও খাব, লগতে ষ্টুডেণ্টখিনিও আছে, গোটেইখিনি খাম আমি। আমাৰ এই আজি খানাটো আয়োজন কৰা আছে আমাৰ জাজৰি হাতীচুঙত। গতিকে লগৰখিনি গোটেইখিনি তাহাঁতে আয়োজন কৰি হ'ল, তাহাঁতে বজাৰ চজাৰ কৰিলে। আজি সকলোখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো পলম নকৰি আজি আমাৰ এই যাত্ৰা আৰম্ভ কৰোঁ। আপোনালোকো থাকক। মই ইয়াত ৰাস্তাত ভ্লগ নবনাওঁ আৰু মই একেবাৰে গৈ পেলাই পিকনিকস্থলীত, য'ত পিকনিক মানে আমাৰ ডিচেম্বৰ মাহটো আহি আছে লাহে লাহে, গতিকে য'ত আমি খাম তাত গৈ পেলাই মই আপোনালোকক গোটেইখিনি দেখাম। তাত গৈ একেবাৰে ভিডিঅ' কণ্টিনিউ কৰিম। তেন্তে আপোনালোকে থাকক। বন্ধু বান্ধৱীসকল, আহি পাওঁতে অলপ দেৰি হ'ল, গতিকে এতিয়া আমি চাওঁ গাইছৰ ৰিয়েকশ্যন, তাহাঁতে কেনেকৈ কি কয়, মোক গালি পাৰে নেকি। গতিকে আহকচোন আমি ভিতৰলৈ যাওঁ। ইয়াত বহি আছে সকলো। কেকেটা কেকেটা চচমাযোৰ খুলি দিয়া। কেকেটা ঋষিদা ক'তো আও ঋষিদা দিয়ক। হাই গালিটো গম পাইছোঁ গাইজ, গম পালে মই গালি খাম বুলি ভাবিছিলোঁ, এখেতে গালি দিব। হা দেৰি হ'ল আৰু অকণ, মই চব গম পাওঁ। আচ্ছা পাপায়াক থবৰ কাৰণে ইয়াক ৰাইডিং ইয়ালে মাতিলা। গাইজ গালি খাই আছোঁ। গাইজ চাওক, ল'ৰা আজি খানাৰ কাৰণে জুই হৈ আছে। গাইজ ঋষিকেশ বৰা দেখিছে খানা, তাৰ লুকছটো চাওক গাইজ। আৰু এই আমাৰ সৌৰভকটো মই অথনি দেখুওৱা হোৱা নাই বাৰু, তাক দেখাই দিছোঁ এতিয়া। সুন্দৰী ছোৱালী 3জনী আহিছে গাইজ, দেখিছে। আচ্ছা তোমাৰ নামটো কি আছিল? কন্যাকুমাৰী কি হাজৰিকা নে কি? নিশামণি কেওট। চাওঁ মুখখন চাওঁ, ইমান ধুনীয়া লাগিছে আজি। আৰু এইফালে দেখিছে আমাৰ গায়িকা ৰুক্মিণা। ক'ৰ পৰা আহিলে এতিয়া? মানে আমি নগাঁৱৰ পৰা আহিলোঁ। নগাঁৱৰ পৰা আহিলা? বহুত কষ্ট হ'ল চাগে ন? আপুনিতো ক'ৰ পৰা আহিলে? আপুনি মই ঘৰৰ পৰা আহিছোঁ বাৰু, মই নগাঁৱৰ পৰা অহা নাই, মই ঘৰৰ পৰা আহিছোঁ। আৰু এইফালে আমাৰ ডান্সাৰ ৰিলছ কুইন, মাজে মাজে ফটো আপলোড দিব ইনষ্টাত, কিন্তু হিলাই দিব পুৰা। মানে আমাৰ যি মানে ফলোৱাৰ্ছখিনি আছে তেওঁলোকে চাবলৈ বাধ্য যে ফাৰহানা হয়নে? আচ্ছা তোমাৰ নামটো কৈ দিয়া আমাৰ দৰ্শকক। ফাৰহানা ন? এই আমাৰ 3জনী বিশ্ব সুন্দৰী আমাৰ কলেজৰ বিশ্ব সুন্দৰী। একো এৱাৰ্ডে নাপালোঁ বিশ্ব সুন্দৰী বুলি। পাবা। গতিকে এয়া দেখিছে মোৰ বেক চাইডে পুখুৰীৰ পাৰত আমি খানাটো খাইছোঁ। আৰু এয়া দেখিছে লগৰখিনি তাত আছে। মই অলপ আগলৈ যাওঁ, পথাৰখিনি দেখাওঁ আপোনালোক। এয়া পুখুৰী, জেগাখিনি বহুত ধুনীয়া। আজি মানে গৰম দিনত অলপ প্ৰব্লেম হ'ব, গৰম দিনত কিহৰ কাৰণে মানে ৰ'দ দিবতো, ৰ'দত অলপ প্ৰব্লেম, কিন্তু ঠাণ্ডা ছিজনত ইমান প্ৰব্লেম নাই, ধুনীয়াকৈ দেখিছে মোৰ বেক চাইডটো চাওক। আমি আজি ইয়াতে খানা খাব ধৰিছোঁ। আমি এতিয়া আহি আছোঁ হাতীচুঙৰ যিটো ৰাস্তা, জাজৰি যোৱা লাইন, দেখাম কি ধুনীয়া। মই দেখাই আছোঁ আপোনালোকক, মই ৰাস্তাৰ ওপৰত চাওক, ইয়াৰ ৰাস্তা দেখিছে। মই ভালকৈ দেখাই আছোঁ এতিয়া আৰু আপোনালোকক, দেখিছে ৰাস্তা। এয়া গতিকে গায়িকা এফালে আহা, কিবা এটা কৈ দিয়া আমাৰ দৰ্শকৰ কাৰণে। খানাটো কেনেকুৱা লাগিছে? তোমাৰ দেৰি হ'ল অলপ, সোনকালে মাতিছিলে দেৰিকৈ আহিছে, লেজি মানুহ হয়। কি ধুনীয়াকৈ কৈছে হয় বোলে, লেজি হয়। নাই যিহেতু তাই হোষ্টেলত থাকে, হোষ্টেলৰ সময়মতে তাই খোৱা দিয়ে, সেই খাই বৈ অকণ দেৰি হ'ব পাৰিব, কোনো কথা নাই। কিন্তু আহি পাইছেতো, আমাৰ এই খানাস্থলীত আহি গৈছে তাই সোনকালেই বাৰু আমাৰ কাৰণে। বন্ধু বান্ধৱীসকল, আজি আমাৰ খানাত দুজন যুৱক উপস্থিত আছে। এজন নাম জিয়াৰুৰ ৰহমান আৰু এজন আব্দুল মইজ। তেওঁলোকে আমাৰ লগত খানা এইবাৰ প্ৰথমবাৰ, আগতে খানা খাইছোঁ কিন্তু তেওঁলোকৰ বিশেষ অসুবিধাৰ কাৰণে খাব নোৱাৰে। আব্দুল মইজ আছে, এইফালে আহা। তুমিতো আজি প্ৰথমবাৰ আমাৰ লগত খানা খাই আছা, হয়, কেনেকুৱা লাগি আছে? ভাল লাগিছে। আচ্ছা ভাল লাগিছে ন? হয় দিয়া।